নমস্কাৰ বন্ধুসকল সকলোকে জিদাসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল অসমৰ সকলো যুৱক যুৱতীৰ বাবে বহুত ভাল খবৰ বন্ধুসকল আপোনালোকে বহু দিনৰ পৰা বিভিন্ন সংবাদ মাধ্যমত আপোনালোকে শুনা পাই আছিল যে অসম চৰকাৰে 1 লাখ চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঠিক আছে তো কিন্তু হেতু কোনো ধৰণৰ এভিডেন্স কাগজ পত্ৰ প্ৰকাশ পোৱা নাছিল কিন্তু আজি বিধানসভাত অজন্তা নেওক বাইদেৱে এটো নিজেই বাজেট অধিবেশনত এটো প্ৰকাশ কৰি দিছে ঠিক আছে আৰু এইখন তাৰে ৰিলিজ হয় কিমান ভ্যাকেন্সি কোড খালি হৈ আছে তো বন্ধুসকল মই আপোনালোকক এই ভিডিওটোত জনাম যে আটাইতকৈ ডাঙৰ ভ্যাকেন্সি কি বিভাগৰ ফালৰ পৰা আহিব যত আপোনালোকে সকলো ক্লাস 10 ৰ পৰা হায়াৰ সেকেন্ডাৰী পাছলৈকে এপ্লাই কৰিব পাৰিব তো ভিডিওটো চাই থাকক তেতিয়া সকলো গম পাব ঠিক আছে তো বন্ধুসকল প্ৰথম যেটো ভ্যাকেন্সি আহিব হেতু আহিব পশুপালন আৰু পশু চিকিৎসা বিভাগ ইয়াত আপোনালোকৰ টোটাল 7118টা ভ্যাকেন্সি খালি হৈ আছে নেক্সট আপোনালোকৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ আছে 2137টা ভ্যাকেন্সি খালি হৈ আছে আটাইতকৈ যেটো ডাঙৰ ভ্যাকেন্সি মুকলি হৈ আহিব হেতু আহিব শিক্ষা বিভাগ 28162টা ভ্যাকেন্সি খালি হৈ আছে ঠিক আছে নেক্সট আপোনালোকৰ জলসিঞ্চন বিভাগ ইয়াত আছে আপোনালোকৰ 940টা ভ্যাকেন্সি খালি হৈ আছে জলসিঞ্চন বিভাগত তাৰপিছত আপোনালোকৰ পৰিবহন বিভাগত 1001টা ভ্যাকেন্সি খালি হৈ আছে বন আৰু পৰিবেশ বিভাগ আপোনালোকৰ 1379টা ভ্যাকেন্সি খালি হৈ আছে কৃষি বিভাগৰ ফালৰ পৰা ভ্যাকেন্সি আহিব ঠিক আছে নেক্সট আপোনালোকৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত মই যিবিলাক কৈ আছো বন্ধুসকল অতি বৃহৎ ৰূপে এই ভ্যাকেন্সিসমূহ আহিব ঠিক আছে ডাঙৰ ভ্যাকেন্সি লৈ আহিব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ফালৰ পৰা আহিব আপোনালোকৰ 9353টা ভ্যাকেন্সি খালি হৈ আছে ঠিক আছে নেক্সট আপোনালোকৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা আহিব 965টা ভ্যাকেন্সি খালি হৈ আছে শক্তি বিভাগৰ ফালৰ পৰা আহিব যত 5769টা ভ্যাকেন্সি খালি হৈ আছে সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা আহিব 4070টা ভ্যাকেন্সি ঠিক আছে নেক্সট আপোনালোকৰ গৃহ আৰু ৰাজনৈতিক বিভাগ 18096টা ভ্যাকেন্সি খালি হৈ আছে তো বহু ভ্যাকেন্সি খালি হৈ আছে এই ডিপাৰ্টমেন্ট সমূহত লোক নিৰ্মাণ বিভাগ মানে যেটো আপোনালোকৰ পথ মেৰামতি কৰা যেটো আপোনালোকে কব পাৰে তাত আহিব 1963টা পদ তাৰোপৰি বিত্ত বিভাগৰ ফালৰ পৰা ভ্যাকেন্সি আহিব তো আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো ভ্যাকেন্সি হেতু হ'ব বন্ধুসকল আমাৰ 10টা ব্যাটালিয়ন কমান্ডো গঠনৰ এটো ভ্যাকেন্সি পূৰণ হবই হ'ব ঠিক আছে কাৰণ এটো যেহেতু ইয়াৰ দায়িত্বটো কাৰ তাত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ তাত ইয়াৰ দায়িত্বটো আছে তো তেওঁ এটো পূৰণ কৰিবই আৰু যেহেতু অসমত এনেকুৱা পুলিশ ফৰ্চৰ অতি প্ৰয়োজনীয় তো সেইভাবে তেওঁ এই ভ্যাকেন্সিটো পূৰণ কৰিবই তো আপোনালোকে হাজু থাকক তো বন্ধুসকল ভিডিওটো ইমানেই বন্ধুসকল এটা কথা আপোনালোকে মনত ৰাখিব ইয়াত যিমান ভ্যাকেন্সি আছে এই ভ্যাকেন্সিসমূহ কিন্তু এটা পৰীক্ষাৰ দ্বাৰা সম্পন্ন কৰা সম্ভৱ নহয় ঠিক আছে কাৰণ এই কাৰণেই কৈছো কাৰণ এই এতে টোটাল এই ভ্যাকেন্সিটো আমাৰ কি কৰিছে মানে অসমত যিমান ভ্যাকেন্সি খালি হৈছে তো তাৰ বাজেট অনুসৰি সকলো ইয়াত উল্লেখ কৰিছে কিন্তু এই এটা বছৰতে যদি এই ভ্যাকেন্সিসমূহ পূৰণ কৰি দিয়ে চৰকাৰে তেনেহলে কি হ'ব নেক্সট যেটো সাম আছে সাপোজ অহাবাৰ যেটো লৰাৰ 18 বছৰ হ'ব তেওঁ কি কৰিব তেওঁ কোড এপ্লাই কৰিব ঠিক আছে তো হেতু পসিবল নহয় তো এটো এটা ভাল সিদ্ধান্ত কিন্তু হেতু সাপোজ নকৰে ঠিক আছে তো হেতু এটা হলে বহু অসুবিধা হৈ যাব তো বন্ধুসকল ভিডিওটো ইমানেই চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো ভাল পালে লাইক কৰিব কাৰণ মোৰ চেনেলত যেটো আপোনালোকে জব আপডেট বিভিন্ন ইনফৰমেটিভ টাইপৰ ভিডিও আপোনালোকে মোৰ চেনেলত লাভ কৰিব চাকৰিৰ ওপৰত তো ইমানেই ধন্যবাদ